নমস্কাৰ বন্ধুসকল, মই বিশ্বজিত আৰু আজি তোমালোকক এখন কেনেকৈ সহজে কাইনমাষ্টাৰৰ ভিডিঅ' এডিটিং কৰিব পাৰি। তোমালোকে যদি ভিডিঅ' এডিটিং শিকিবলৈ বিচাৰিছে তেন্তে এই ভিডিঅ'টো শেষলৈ চাব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে কাইনমাষ্টাৰ এপটো খুলিব। এই দেখিছে ন, ক্ৰিয়েট নিউ বুলি আছে, আপুনি তাত ক্লিক কৰিব। ক্ৰিয়েট নিউ এই অপশ্যনটো দেখিছে ইয়াত, আপুনি তাত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ এইটো ষ্টাইলত আহি যাব। প্ৰজেক্ট নেমটো আছে, আপুনি কোনটো চিলেক্ট কৰিব। আপুনি ভিডিঅ' ষ্টাইলত বনাই নে টিকটকৰ কাৰণে? মই টিকটকৰ কাৰণে ভিডিঅ' বনাম কাৰণে এইটো চিলেক্ট কৰিছোঁ, দেখিছে ন? এইটো মই 90x6 ক্লিক কৰিছোঁ। ক্লিক কৰি পিনি এইটো ক্ৰিয়েট অপশ্যন দেখিছে ন তলত, এইটো হালধীয়া ৰঙা লাগিছে, সেইটো আপুনি ক্লিক কৰিব। অ'কে গাইছ, মই ক্লিক কৰিছোঁ। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ এইটো ষ্টাইলত আছে, আপুনি ভিডিঅ'টো চিলেক্ট কৰিব। ইয়াত অলটো চিলেক্ট কৰিব, তেতিয়া লগত আপোনাৰ ভিডিঅ' ওলাই যাব। ভিডিঅ'খিনি এনেকৈ ওলাইছে, ভিডিঅ'খিনি চেভ কৰিব। কোনকেইটা ভিডিঅ' আপুনি আপলোড কৰিব। মই এতিয়া ভিডিঅ'কেইটা মই চিলেক্ট কৰিছোঁ। ত' মই এইটো ভিডিঅ'কে চিলেক্ট কৰিছোঁ, আৰু এইটো লৈছোঁ, আৰু এইটো লৈছোঁ, আৰু এইটো লৈ পিনি আপোনালোকক ৰখাই দিছোঁ। ভিডিঅ'টো এইটো লাগিছে। যদি আপুনি বেলেগৰ ভিডিঅ' ডাউনলোড কৰিছে তেতিয়া আপুনি ভিডিঅ'টো আপুনি ক্লিক কৰিব। ক্লিক কৰি পিনি এই মিক্সাৰ অপশ্যন দেখিছে নাই, তেনেকুৱা আপুনি চংটো আপুনি হেৰি কৰিব, ৰিমুভ কৰিব। অ'কে গাইছ, মই গোটেইকেইটা চং সেনেকৈ ৰিমুভ কৰিম। সেইটো টিভিখিনি দেখিছোঁ, মই তিনিটা লৈছোঁ, তিনিটা লৈ পিনি আপোনালোকক সোনকালে ৰখাম। তাতে এইটো কেমেৰাখিনি মই ৰ'ব গাইছ। অ'কে গাইছ, মই এটা ল'লোঁ, লৈ পিনি আপোনালোকক ক্লিয়াৰ কৰি ৰখাইছোঁ। এইটো ষ্টাইল আপোনাৰ ল'ব। এইটো ষ্টাইল আপোনাৰ ওলাইছে। যদি আপুনি কাৰ্টুন কৰিব তেতিয়াহ'লে এই ৰেখাৰে ধৰি দিব, ধৰি পিনি আপুনি এইটো টাইম শ্লিপ আছে ন, আপুনি এইটো তাত ক্লিক কৰিব। ক্লিক কৰি দিলে আপুনি এইটো ওলাই যাব, শ্লিপ অপশ্যন আছে নহয়, সেইটো আপুনি টিপি দিব। টিপি দিয়াৰ লগে আপোনালোকক কোনখিনি আপুনি বেয়া লাগিছে সেইটো আপুনি কাটি দিব। মই দেখোন বেয়া লাগিছে নহয়, এইটো কাটিছোঁ, কাটি পিনি ৰখাইছোঁ। তেনেকুৱা হৈছে ভিডিঅ'টো। গতিকে এইটো ক্লিক কৰিছোঁ, ক্লিক কৰি এইটো ওলাইছে, আকৌ এইটো ওলাই গৈছে। আকৌ এইটো ওলাই পিনি আকৌ এইটো চুব, চুই পিনি ক্ৰাইম অপশ্যনত ক্লিক কৰিব। ক্লিক কৰি পিনি আপুনি যোনটো কাটিব লয় সেইটো আপুনি কাটি দিব, তেতিয়া ভিডিঅ' দেখিবলৈ ভাল হ'ব। গতিকে মই কাটি ভিডিঅ' বনাইছোঁ, এইটো চাওক। ক্লিয়াৰ কৰি এনেকৈ এইটো কাটি দিলে, আকৌ অকণমান গ'ল, এইটো কাটি দিলে। এনেকৈ আপুনি বনাব পাৰে। যদি আপুনি কালাৰ দিম বুলি এইটো অপশ্যন চুব, চুই থাকিলে আপোনাৰ তললৈ এনেকৈ স্ক্ৰল কৰি গৈ থাকিব। এইটো ফিল্টাৰ অপশ্যন দেখিছে নাই, ফিল্টাৰ অপশ্যন আপুনি ক্লিক কৰিব। ক্লিক কৰি দিলে এনেকৈ আহিব। আপুনি কোনটো কালাৰ দিয়ে সেইটো আপুনি ধুনীয়াকৈ এইটো কালাৰটো দিব পাৰে। আৰু যদি আপুনি গান এড কৰোঁ বুলি ভাবিছে, যদি গান আপুনি ডাউনলোড কৰিছে, গান এড কৰোঁ বুলি ভাবিছে, এইটো দেখিছে নহয়, কিনাৰত আছে মিডিয়া অপশ্যন, অডিঅ' অপশ্যন দেখিছে নহয়, আপুনি তাত ক্লিক কৰিব। অডিঅ' অপশ্যনত ক্লিক কৰি দিয়াৰ লগে আপুনি এই চংটো দেখিছে নহয়, চংত আপুনি ক্লিক কৰিব। আপোনাৰ যোনটো আপুনি চং দিয়ে সেইটো আপুনি এবাৰ লৈ পিনি আপুনি সেই চংটো চেক কৰিব। অ'কে গাইছ, মই এইটো দিছোঁ এতিয়া, এইটো ল'লোঁ নহয়, লোৱাৰ মতে এনেকৈ আহিব। এইটো আপুনি ক্লিক কৰি চাব নেকি? দেখিছে নহয় কিমান ধুনীয়া লাগিছে। মই অলপ কৰিছোঁ আপোনাক ভালকৈ বুজাই দিব পাৰোঁ। অ'কে গাইছ, আকৌ এবাৰ মই ক্লিক কৰি দেখাইছোঁ। ইমান ধুনীয়া লাগিছে, দেখিছে। যদি আপুনি বেলেগ যদি আকৌ এড বুলি ভাবে তেতিয়াহ'লে দেখিছোঁ মিডিয়াখন আপুনি আকৌ পিনি আকৌ বেলেগ লৈ পিনি আপুনি চেভ কৰি এইটো ষ্টাইলত বনাই দিব পাৰে। যদি আপুনি ফিল্টাৰ লগাম বুলি ভাবিছে বা বেলেগ কিবা কিবি অলপ ৰিয়েকশ্যন কিবা কিবি ইম'জি লগাম বুলি ভাবিছে তেতিয়াহ'লে এইটো দেখিছে নহয়, লয়াৰটো আপোনাৰ ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে আপুনি ইয়াত ইফেক্ট লগাম বুলি ভাবিলে পাৰিব। ইফেক্ট অপশ্যন আছে নহয় 2 নম্বৰ, তাত ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে আপুনি এইটো ক্লিক কৰি পিনি গেট মোৰ অপশ্যন আছে, আপুনি নেটটো খুলি পিনি গেট মোৰ কৰি দিব। আপুনি গোটেইখিনি আপোনালোকক বিচাৰিব, নেটটো বন্ধ কাৰণে মই আহিলোঁ কাৰণে নলগাৰ কাৰণে এইটো চলিছে। আপোনাৰ যদি আকৌ ইম'জি যদি লাগে তেতিয়াহ'লে আপুনি লয়াৰ অপশ্যন তাত আপুনি ক্লিক কৰিব। ষ্টিকাৰ আহিছে নহয়, ষ্টিকাৰটো আপুনি ক্লিক কৰিব, আপোনাৰ ষ্টিকাৰ আহিব। এই ষ্টিকাৰখিনি বেলেগ ডাউনলোড কৰিব পাৰে। আপুনি গেট মোৰ অপশ্যন আপুনি ডাউনলোড কৰিব পাৰে। মই ষ্টিকাৰ এনেকৈ আপুনি লগাব পাৰে, ধুনীয়া ষ্টিকাৰ পায়। ঠিক আছে। যদি আপুনি টেক্সট লিখিম বুলি ভাবে, টেক্সট ক'ৰবাত লিখে মই দেখাইছোঁ। যদি আপুনি টেক্সট লিখিম বুলি আকৌ লয়াৰ অপশ্যন আছে নহয়, তাত ক্লিক কৰিব। টেক্সট অপশ্যন দেখিছে নহয়, সেইটো আপুনি ক্লিক কৰিব। টেক্সট অপশ্যন ক্লিক কৰাৰ মতে আপুনি কি বুলি লিখিব, আপুনি যিটোকে লিখে সেইটোকে আপুনি এনেকৈ দি দিব। দি পিনি আপুনি এই অপশ্যন অ'কে আছে, তাত আপুনি ক্লিক কৰিব। ক্লিক কৰি এনেকৈ লগাই দিব। লগাই পিনি আপুনি এইটো ষ্টাইলতে লগাম বুলি ভাবে নহয়, এনিমেশ্যন দিম বুলি ভাবিছে, এই ওপৰত দেখিছে এইটো টেক্সটটো আপুনি চুই দিব। চুই দিলে এনিমেশ্যনটো বিচাৰিছে প্ৰথম। আপুনি এইটো ক্লিক কৰিব, কোনটো এনিমেশ্যনত ওলোৱা হয়। আপুনি এইটো বহাম বুলি ভাবে, ছুটি কৰিম বুলি ভাবে, নিজৰ লগত আপুনি যিমানটো মই এনেকৈ কমিশ্যন উলিয়াই দিছোঁ। ঠিক আছে। বেগাই পিনি আপুনি এনিমেশ্যনটো কেনেকৈ আউট হ'ব নাইকিয়া হৈ যাব, এনেকৈ যাব তাৰমানে মই দেখাইছোঁ আপোনাক, ক্লিয়াৰ কৰি দেখাইছোঁ। চাওক এইটো চাওক আপুনি দেখিছে ন, কিমান ধুনীয়া দিছে। আপুনি সেনেকৈ কৰিব। যদি আকৌ যদি টেক্সট লিখিম বুলি ভাবে, আকৌ এইটো ক্লিক কৰিব। ক্লিক কৰি টেক্সট অপশ্যন আছে, আকৌ আপুনি টেক্সট এনেকৈ লিখিব পাৰে। এইটো এনেকৈ লগাই পিনি আকৌ এনিমেশ্যনত ক্লিক কৰিব। ক্লিক কৰি আপুনি এই ষ্টাইল আপুনি লগাব পাৰে। যদি আপুনি ধিমিকা পৰিলক্ষা লগাম বুলি ভাবে, মাজত দেখিছে ন অভাৰহেড এনিমেশ্যন, আপুনি ক্লিক কৰিব। আপুনি যিটো ষ্টাইল পায় সেইটো ষ্টাইল এনেকৈ থাকিব, লগাব পাৰে। দেখিছে কিমান ধুনীয়া লাগিছে। যদি আপুনি ফোনটো চেঞ্জ কৰিবলৈ ভাবি দেখিছে ন, ফোনটো মাজত আছে ন, সেইটো আপুনি ক্লিক কৰিব। আপোনাৰ ফোন এইটো মান আহিব, দেখিছে ন, যোনটো ভাল লাগে ফোন সেইটো আপুনি ব্যৱহাৰ কৰিব পাৰে। এবং বেছিখিনি শিকাই দিলোঁ, আকৌ ক্লিয়াৰ কৰি দেখাইছোঁ। অ'কে গাইছ, এই সম্পূৰ্ণ হৈ গৈছে। যদি আপুনি চেভ কৰি ভাবে তেতিয়াহ'লে ওপৰত যি দেখিছে আৰু এই ৱাটাৰমাৰ্কটো দেখিছে কাইনমাষ্টাৰ, সেইটো আপোনালোকৰ ৱাটাৰমাৰ্ক থাকিব। যদি আপোনাৰ ৱাটাৰমাৰ্কটো হটাব লাগে তেতিয়াহ'লে আপুনি কমেণ্ট কৰি জনাই দিব, মোক কেনেকৈ ৱাটাৰমাৰ্কটো হটাই সেইটোৰ ওপৰত ভিডিঅ' বনাই দিম। এই চেভ কৰিব হ'লে আপুনি এইটো দেখিছে গ্লাছ অপশ্যনটো, এই ওপৰলৈ যে কৈছে আপুনি সেইটো আপুনি ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে আপোনাৰ এইটো ষ্টাইল হৈ যাব। আপোনাৰ এই যে ফুল এইচ ডি বুলি ক'লে দেখিছে ন, 19 MB লাগে বুলি কৈছে। কিবা এইটো ল' কোৱালিটি কৰিছোঁ মই, ফুল পিক্সেল আহিব, 1 MB লাগে। মই দেখাইছোঁ, চেভ কৰি পিনি আপোনাক দেখাইছোঁ ৱাটাৰমাৰ্কটো মই ওলাই ন'লে।
আপোনাৰ কাইন মাষ্টাৰ গৈ ৱাটাৰমাৰ্কটো ওলাইছোঁ, কিন্তু মই ৱাটাৰমাৰ্কটো নোলায়। এইটো ছেভ হ'ল, মই বেগ আহিছোঁ, বেগ আহি দেখাই দিছোঁ আপোনাক। এইটো বেগ আহিলোঁ, বেগ আহি পিনি এইটো সম্পূৰ্ণ দেখিছোঁ মই ৱাটাৰমাৰ্ক নাই, কিন্তু আপোনাৰ ৱাটাৰমাৰ্ক থাকিব। যদি এইটো কাইন মাষ্টাৰটো সঁচা বুলি ভাবে তেতিয়াহ'লে কমেণ্ট কৰি জনাই দিব, কেনেকৈ হয় মই তাৰ ওপৰত ভিডিঅ' এটা বনাই দিম। যদি ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু কেনেকুৱা পালে কমেণ্ট কৰি জনাব। যদি আপোনাৰ ফোনকেইটা লাগে কমেণ্ট কৰি জনাব।